Hello friends, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অসম বন্ধু চেনেললৈ। ফ্ৰেণ্ডছ, আজি আমি কথা পাতিম টপ 3 হেকিং এপ্লিকেশ্যনৰ বিষয়ে। ফ্ৰেণ্ডছ, এই এপ্লিকেশ্যনকেইটা ইউজ কৰি আপুনি এই ফ্ৰেণ্ডছৰ মাজত প্ৰেংক কৰিব পাৰিব। ফ্ৰেণ্ডছ, টপ 1 এপ্লিকেশ্যনটোৰ নাম হৈছে বম্বিট এপছ। ফ্ৰেণ্ডছ, এই এপ্লিকেশ্যনটো খোলাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখা পাব। ফ্ৰেণ্ডছ, এই এপ্লিকেশ্যনটোৰ সহায়ত আপুনি এণ্ড অফ SMS কৰিব পাৰিব ফ্ৰেণ্ডছলৈ। ফ্ৰেণ্ডছ, আপোনালোকে চইচ কাণ্ট্ৰিত চিলেক্ট কৰিব। আমাৰ কাণ্ট্ৰি ইণ্ডিয়া, ইণ্ডিয়া। ইয়াত ফোন নাম্বাৰ দি দিব আপোনালোকে ওপৰত। তাৰপিছত আপোনাৰ কাউণ্টত ক্লিক কৰিব। কাউণ্টত ক্লিক কৰি আপুনি কেইটা SMS আপোনাৰ যালৈ পঠাবলগীয়া আছে আপুনি তালৈ পঠাই দিব। মানে অপজিট ছাইডত কেইটা মেছেজ পঠাব আপুনি সেইটো ইয়াত ক্লিক কৰি দিব, মানে কাউণ্টত লিখি দিব। মই 5টা পঠাম, মই 5টা দি লৈছোঁ। তাৰপিছত আপোনালোকে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰি পেলাই আপোনালোকৰ হিচাপতে কিমান ছেকেণ্ডৰ পিছত আপোনাৰ SMS-টো তাত ৰিচিভ হ'ব সেইটো আপুনি নিজৰ মতে দি ল'ব। মই 2.2 ছেকেণ্ড দি লৈছোঁ। তাৰপিছত আমি এপ্লাই কৰিব। তাৰপিছত ফ্ৰেণ্ডছ, আপুনি বম্বিত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে অকণমান প্ৰচেচিং হ'ব। প্ৰচেচিং হোৱাৰ লগে লগে আপোনালোকৰ SMS যোৱা ষ্টাৰ্ট হৈ যাব। ফাৰ্ষ্ট SMS সোমালে, 3 নম্বৰ SMS গ'ল। পাঁচটা SMS আপুনি কমপ্লিট আহিব। এইটো ফ্ৰী এপ কাৰণে আপোনালোকে ইয়াত অলপ এড দেখা পাব। চ' এইটো কোনো প্ৰব্লেম নাই। আপোনাৰ 1 নম্বৰ এপ্লিকেশ্যনটোৰ নাম হৈছে টেকজেক। আপুনি ইয়াত ক্লিক কৰিব। অ'পেন কৰাৰ লগে লগে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ খোলা পাব। ফ্ৰেণ্ডছ, সকলো এপ্লিকেশ্যনৰ লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব। চ' আপোনালোকে ইয়াত ষ্টাৰ্টত ক্লিক কৰিব। ষ্টাৰ্টত ক্লিক কৰাৰ লগে লগে আপোনাৰ যালৈ ভিক্টিমৰ মোবাইল নাম্বাৰ দি ল'ব। ইয়াত এণ্ড অফ কলছ আপোনালোকে কৰিব পাৰিব। আপোনালোকে ভিক্টিমৰ নাম্বাৰ ইয়াত দি ল'ব। ষ্টেপ 1 চইচ ইয়ৰ ভিক্টিমৰ নাম্বাৰ ইয়াত দি ল'ব। দি লোৱাৰ লগে লগে আপুনি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ লগে লগে আপুনি কিমানটা মিছ কল দিব আপুনি সেইটো ইয়াত লিখি ল'ব। আপুনি যিমান দিয়ে 20টা, 30টা, 40টা, 10টা, 100টা, 1000টা। মই আপোনালোকক দেখা ল'বৰ কাৰণে 10টা মই চিলেক্ট কৰিছোঁ। 10টা চিলেক্ট কৰাৰ লগে লগে আপুনি নেক্সট কৰি দিব। নেক্সটটো কৰাৰ লগে লগে আপোনাৰ ইয়াত টাইম দেখাব। ষ্টেপ 3ত আপোনাৰ টাইম দেখাব। মানে ফ্ৰেণ্ডছ, আপোনালোকে 5ৰ পৰা 8 ছেকেণ্ডৰ ভিতৰত দি দিব, কাৰণ 5ৰ পৰা 8 ছেকেণ্ডৰ ভিতৰত আমাৰ মিছ কল আমাৰ অপজিট ছাইডতে ৰিচিভ হয়। চ' মই ইয়াত 7 ছেকেণ্ড দি লৈছোঁ। 7 ছেকেণ্ড দিয়াৰ লগে লগে আপুনি ষ্টাৰ্ট কৰি দিব। ষ্টাৰ্ট কৰি দিয়াৰ লগে লগে আপুনি অকণমান সময় ইয়াত অপেক্ষা কৰিব লাগিব। তাৰপিছত আপোনাৰ অট'মেটিকলি কল যোৱা ষ্টাৰ্ট হৈ গ'ল। অট'মেটিকলি আপোনাৰ কল গৈ থাকিব 7টা 8টা। ইয়াত প্ৰথমটো গ'ল, এই 2 নম্বৰ কল গৈ আছে। মই ফোনটো কাটি দিছোঁ কাৰণে আপোনাৰ বিজি দেখাইছে, কোনো প্ৰব্লেম নাই। 10টা নন ষ্টপ তেনেকৈ গৈ থাকিব। 10টা কল। আমাৰ 3 নম্বৰ কলটো গ'ল। এইটো 4 নম্বৰ কল। 4 নম্বৰ কল। 5 নম্বৰ কল। ফ্ৰেণ্ডছ, কেইটামান কাটি দিয়াৰ কাৰণে 7টা কল নগ'ল। আপোনালোকে তেনেকৈ ইউজ কৰিব। নন ষ্টপ আপোনালোকে প্ৰেংক কৰিব পাৰিব আপোনাৰ বন্ধু বান্ধৱীৰ মাজত। ফ্ৰেণ্ডছ, আমাৰ 3 নম্বৰ এপ্লিকেশ্যনটোৰ নাম হৈছে পেটিএম ইছ্যু। ফ্ৰেণ্ডছ, এপ্লিকেশ্যনটো অ'পেন কৰাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখা পাব। ফ্ৰেণ্ডছ, ইয়াত ভিক্টিমৰ নামটো লিখিব, মানে আপুনি যাৰলৈ ট্ৰেনজেকশ্যনটো কৰিব বিচাৰে তেখেতৰ নামটো লিখিব। ছাপ'জ মোৰ নাম মনোজ নাথ, মই মোৰ নিজৰলৈকে প্ৰথম আপোনালোকক দেখুৱাবৰ কাৰণে মোৰ নামটো ইয়াত লিখি দিলোঁ, মনোজ নাথ। ফ্ৰেণ্ডছ, ভিক্টিমৰ ফোন নাম্বাৰটো লিখিব, মানে পেটিএমৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো লিখিব। চ' ইয়াত মোৰ নিজৰ নম্বৰটোকে লিখি লৈছোঁ। তাৰপিছত আপোনালোকে তলত এমাউণ্ট দিব, কিমান টকা আপোনালোকে পঠাব বিচাৰিছে এমাউণ্ট দিব। তাৰপিছত আপোনালোকে তলত আহিব, আপোনালোকে টাইম ছেট কৰিব, কিমানটা বজাত আপোনালোকে দেখাব বিচাৰিছে। মই 9টা বজাত দেখাব বিচাৰিছোঁ। চ' মই 9:45 PM হ'ব। চ' মই ইয়াত অ'কেত ক্লিক কৰিছোঁ। তাৰপিছত আপোনালোকে ডেটটো চেঞ্জ কৰিব। ছাপ'জ মই ধৰিছোঁ আপোনাৰ 1 অক্টোবৰত মই
ট্ৰেনজেকশ্যনটো কৰিছিলোঁ চ' মই 1 অক্টোবৰ 2020 ইয়াত ওপৰত আপোনালোকে যাব ওপৰত গৈ পেলাই আপোনালোকে ইয়াৰটো চিলেক্ট কৰিব চ' মই তাৰপিছত অ'কে কৰি দিব তাৰপিছত আপোনালোকে তলত গৈ পেলাই ছাবমিটৰ বটনটোত ক্লিক কৰি দিব ফ্ৰেণ্ডছ আমাৰ ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ ট্ৰেনজেকশ্যনটো ছাকচেছফুল হৈ গৈছে ফ্ৰেণ্ডছ আজিলৈ আৰু ইমানে যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে এটা লাইক কৰিব আৰু আপোনাৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব ফ্ৰেণ্ডছ আকৌ আমি পুনৰ লগ পোৱাৰ আশাৰে তেতিয়ালৈকে বাই